নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে কেইটামান প্ৰাইভেট জব ইনফৰ্মেটিভ নটিফিকেশ্যন লৈ আহিছোঁ। যদি আপোনালোক এটা জবৰ বাবে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি চাব পাৰে। বিভিন্ন পোষ্টৰ বাবে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন ইয়াতে বিচৰা হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। মই মাত্ৰ আপোনালোকক ইনফৰ্মেশ্যনৰ বাবে এই পোষ্টকেইটাৰ নটিফিকেশ্যনকেইটা আপোনালোকক দিব বিচাৰিছোঁ। যদি আপোনালোক ইণ্টাৰেষ্টেড হয় তেতিয়াহে আপোনালোকে এপ্লাই কৰিব। যদি আপুনি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ আমি এই চেনেলটোত এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহে আপলোড কৰোঁ। প্ৰাইভেট জব হওক বা গভৰ্ণমেণ্ট জব হওক, সকলোখিনি ধৰণৰ আমি জবৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ এই চেনেলটোতে আপলোড কৰোঁ। যদি আপোনালোকে এটা জবৰ বাবে ইণ্টাৰেষ্টেড হয় তেনেহ'লে সকলোৱে আমাৰ চেনেলটোৰ লগত যুক্ত হ'ব পাৰে। তেনেহ'লে আহক দেৰি নকৰি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে দিয়া হৈছে জবৰ নাম দিয়া হৈছে প্ৰাগ নিউজ ৰিক্ৰুইটমেণ্ট 2025 আৰু পোষ্টৰ কথা ইয়াতে কোৱা হৈছে নিউজ প্ৰডিউচাৰ কাম ডেস্ক এডিটৰ। টোটেল দুটা পোষ্ট ইয়াতে মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াৰ বাবে মাছ কমিউনিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব। মাছ কমত আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এক্সপিৰিয়েঞ্চৰ কথা ইয়াতে দিয়া হৈছে মিনিমাম 1 to 2 years ইন চিমিলাৰ ফিল্ড। আৰু এজ লিমিট ইয়াতে দিয়া হৈছে 20 years অনৱাৰ্ডছ। আপোনালোকে 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু স্কিলৰ বিষয়ে ইয়াতে দিয়া হৈছে মাষ্ট বি স্মাৰ্ট, আপোনালোক স্মাৰ্ট হ'ব লাগিব। আৰু প্ৰেজেণ্টেবল এণ্ড EMP আৰু গুড কমিউনিকেশ্যন স্কিলছ, এইকেইটা স্কিলৰ যদি আপোনালোক অধিকাৰী হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ পাছতে দিয়া হৈছে এছাইনমেণ্ট ডেস্ক এক্সিকিউটিভ নিউজ ডেস্ক। ইয়াতো দুটা পোষ্ট মুকলি হৈছে। ইয়াতো কোৱালিফিকেশ্যন মাছ কমত গ্ৰেজুৱেট হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 1 to 2 years ইন চিমিলাৰ ফিল্ড। আৰু এজ লিমিট ইয়াতো 25 years অনৱাৰ্ডছ দিয়া হৈছে। আৰু স্কিলৰ কথা ইয়াতে দিয়া হৈছে মাষ্ট বি স্মাৰ্ট, প্ৰেজেণ্টেবল এণ্ড EMP, গুড কমিউনিকেশ্যন স্কিলছ, লেংগুৱেজেছ ইংলিছ, হিন্দী এণ্ড আছামিজ। এইকেইটা লেংগুৱেজত আপোনালোকৰ স্কিল থাকিব লাগিব বা নলেজ থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফি নালাগে, আপোনালোকে এপ্লিকেশ্যন ফি নিদিয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু আপুনি যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হৈছে তেনেহ'লে এই ইমেইলটোৰ যোগেদি আপোনালোকৰ যিখিনি বায়'ডাটা আছে সেইখিনি আপোনালোকে চেণ্ড কৰিব পাৰিব আৰু আপোনালোকে তেওঁলোকৰ লগত সংযোগ হ'ব পাৰিব। আৰু ইয়াতে লাষ্ট ডেট দিয়া হৈছে 30 ছেপ্টেম্বৰ 2025। আৰু লোকেশ্যনটো ইয়াতে দিয়া হৈছে, এড্ৰেছটো ইয়াতে দিয়া হৈছে ৰিচিপশ্যন অফ প্ৰাগ টাৱাৰ বিল' উলুবাৰী ফ্লাইঅভাৰ গুৱাহাটী 781007। এইটো এড্ৰেছত আপোনালোকৰ জবৰ লোকেশ্যনটো আছে। আৰু ইয়াৰ পাছতে দিয়া হৈছে DB মটৰ্ছ নৰ্থ লখিমপুৰ ৰিক্ৰুইটমেণ্ট। আৰু টোটেল পোষ্ট ইয়াতে এটা মুকলি হৈছে চেলছ মেনেজাৰৰ বাবে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে গ্ৰেজুৱেট বিচাৰিছে। আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 5 years অফ চেলছ ইন দ্য অট'মোবাইল ইণ্ডাষ্ট্ৰী। অট'মোবাইল ইণ্ডাষ্ট্ৰীত আপোনালোকৰ 5 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু চেলাৰী ইয়াতে দিয়া হৈছে 30,000 উইথ TNC এপ্লাইড। আৰু জব লোকেশ্যন ইয়াতে নৰ্থ লখিমপুৰ আৰু বিশ্বনাথ চাৰিআলি দিয়া হৈছে। আৰু এটা জব হৈছে পাৰ্টছ এক্সিকিউটিভ, তাতো এটা পোষ্ট। আৰু ইয়াতে কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেশ্যন আৰু এক্সপিৰিয়েঞ্চ 2 পৰা 5 বছৰ আপোনালোকৰ লাগিব। আৰু চেলাৰী ইয়াতে 15,000কৈ দিয়া হ'ব। আৰু জব লোকেশ্যন ইয়াতে নৰ্থ লখিমপুৰ দিয়া হৈছে। আৰু তাৰ পাছতে কোৱা হৈছে একাউণ্টেণ্ট, তাৰ বাবেও এটা পোষ্ট। ইয়াৰ বাবেও কোৱালিফিকেশ্যন হ'ব গ্ৰেজুৱেট। আৰু ইয়াতে এক্সপিৰিয়েঞ্চ 2 বছৰৰ পৰা 5 বছৰ ইন ডিলাৰশ্বিপ অৰ CA ফাৰ্ম। আৰু চেলাৰী ইয়াতে 20,000কৈ আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইয়াত জব লোকেশ্যনটো হৈছে নৰ্থ লখিমপুৰ। ইয়াৰ পাছতে ৱৰ্কশ্বপ মেনেজাৰ, তাৰ বাবেও এটা পোষ্ট মুকলি হৈছে। ইয়াতো এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে আৰু এক্সপিৰিয়েঞ্চ 2 পৰা 5 বছৰ বিচাৰিছে। আৰু চেলাৰী আপোনালোকক 30,000কৈ প্ৰদান কৰিব। আৰু জব লোকেশ্যনটো নৰ্থ লখিমপুৰ হ'ব। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় আপোনালোকে এই ইমেইলটোতে মেইল কৰিব পাৰিব। আৰু এড্ৰেছটো ইয়াতে দিয়া হৈছে DB মটৰ্ছ
প্ৰাইভেট লিমিটেড, হাতীলং, নৰ্থ লখিমপুৰ, পিন 787031। আৰু ইয়াতে ফোন নম্বৰ দিয়া হৈছে 7099140928। এই ফোন নম্বৰটোত আপোনালোকে যোগাযোগ কৰি অধিক তথ্য জানি ল'ব পাৰিব জবটোৰ বিষয়ে। ইয়াৰ পাছতে দিয়া হৈছে আন এটা জব, আৰ্জেণ্টলি হিয়াৰিং। ইয়াতে পোষ্ট হৈছে DTP অপাৰেটৰ আছামিজ, তেওঁলোকৰ বাবে 2টা পোষ্ট, আৰু ডিজাইনাৰ এটা পোষ্ট, মেনেজাৰৰ বাবে এটা পোষ্ট, একাউণ্টেণ্টৰ বাবে এটা পোষ্ট, ড্ৰাইভাৰৰ বাবে এটা পোষ্ট, আৰু ফিল্ড এক্সিকিউটিভৰ বাবে 5টাকৈ পোষ্ট মুকলি হৈছে। আৰু ইয়াতে আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফি নিদিয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু তলত দিয়া 6026935940 এই নাম্বাৰটোত কণ্টেক্ট কৰি আপোনালোকে এই জবকেইটাৰ বাবে অধিক তথ্য জানিব পাৰিব, আৰু আপোনালোকে ইয়াতে বায়'ডাটা পঠাব পাৰিব। ইয়াৰ পাছতে আন এটা জবৰ কথা কোৱা হৈছে, কানাড়া বেংক ৰিক্ৰুইটমেণ্ট। তাতে আপোনালোকৰ গ্ৰেজুৱেট এপ্ৰেণ্টিছৰ বাবে পোষ্ট মুকলি হৈছে। টোটেল পোষ্ট 3500টা পোষ্ট, বহুত ভেৰিয়াছ পোষ্ট মুকলি হৈছে। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে এ ডিগ্ৰী বা গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এ ইউনিভাৰ্চিটি ৰিকগনাইজড বাই দ্য গভৰ্ণমেণ্ট of India or any equivalent qualification recognized as such by the central government। আপোনালোকে যিকোনো ডিচিপ্লিনত গ্ৰেজুৱেট পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু এপ্লাই লিংকটো আপোনালোকে পাই যাব। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব, কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে। যদি আপোনালোকে এটা প্ৰাইভেট জবৰ বাবে ইণ্টাৰেষ্টেড হয়, আপোনালোকে যদি এটা জব বিচাৰে তেনেহ'লে আপোনালোকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি চাব পাৰে। ইমানখিনি আছিলে আজি ভিডিঅ'টোত। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আপোনালোকক মই ভিডিঅ'টো মাত্ৰ ইনফৰমেশ্যনৰ বাবেহে দিছোঁ। আপোনালোক যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহে আপোনালোকে এপ্লাই কৰিব। তাৰ বাবে আপোনালোকে যিকোনো ধৰণৰ অসুবিধা পাবলৈ হ'লে আমি কোনো ধৰণৰ ইয়াৰ বাবে দায়ী হ'ব নোৱাৰোঁ, কাৰণ আপোনালোকে যদি ইণ্টাৰেষ্টেড আৰু আপোনালোক আৰ্জেণ্ট হয় তেনেহ'লে আপোনালোকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।